ইউটিউব ফেচবুক বন্ধ ঠিকই শুনিছে আপোনালোকে ইউটিউব ফেচবুক বন্ধ হ'ব অতি শীঘ্ৰে বন্ধ হ'বলৈ গৈ আছে গম পাইছে না আপোনালোকে ঠিকই শুনিছে আপোনালোকে বন্ধ হ'ব নমস্কাৰ মই পলাশ আজি আমাৰ সাগৰৰ পৰা সাগৰ নহয় দেই চৰি আমাৰ নদীৰ পাৰৰ পৰা বিশেষ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ চাই থাকক চাওক না ইমান ধুনীয়া হৈ আছে পানী বাঢ়িলে যে এতিয়া বাৰিষা হৈছে পানী বাঢ়িছে নদী পুৰা ফুলি গ'ল পুৰা সাগৰৰ নিচিনা হৈছে নদীখন চাওক এখন আচলতে বহুদিন ভিডিঅ' দিব পৰা নাছিলোঁ মানে কি ঘৰত অলপ প্ৰব্লেম হৈ আছিলে লকডাউনো হয় সেইকাৰণে বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ তাৰ বাবে ক্ষমা কৰি দিব চৰি মানে কি বহুত ঘৰত প্ৰব্লেম হৈছে কাৰণে দিব পৰা নাই বৰ্তমান আহি গ'লোঁ এতিয়া বিন্দাছ ভিডিঅ' দিম টেনশ্যন নল'ব বিন্দাছ ভিডিঅ' পাই থাকিব ইউটিউব ফেচবুক বন্ধ ঠিকই শুনিছে আপোনালোকে ইউটিউব ফেচবুক বন্ধ হ'ব অতি শীঘ্ৰে বন্ধ হ'বলৈ গৈ আছে গম পাইছে না আপোনালোকে ঠিকই শুনিছে আপোনালোকে বন্ধ হ'ব ইউটিউব ফেচবুক নহ'লে আমাৰ নিচিনা বেকাৰ মানুহবোৰ কি হ'ব হয় কাম বন্ধ একো নাই ফেচবুক ইউটিউবতে যি কৰি থাকোঁ কাম বন্ধ একো নাই কৰিম কি শুনিছোঁ বন্ধ হ'ব বুলি বিশেষকৈ মই কালি পৰহি এটা ভিডিঅ' পাইছিলোঁ মানে মই নামটো নকওঁ ইউটিউবাৰজনৰ নামটো নকওঁ কিন্তু তেওঁ কোৱা মতে 90% বন্ধ হোৱাৰ চান্স আছে বুলি কৈছে কি চৰি 90% বন্ধ হোৱাৰ চান্স নাই কিন্তু 10% আছে বুলি কৈছে কিন্তু কেনেকৈ এতিয়া চাওক কিমান ঘটনা হৈ আছে আমাৰ এইটো অৰুণাচলৰ ঘটনাটো গম পায় বহুত ধৰণৰ ঘটনা হৈ আছে মানে কি চান্সটো থাকিব পাৰে ন যেনেকৈ টিকটক বন্ধ হৈ গ'ল কাইলৈ ইউটিউবো বন্ধ হৈ যাব পাৰে ন হ'ব পাৰে ন ইউটিউব বন্ধ নোৱাৰে নেকি পাৰে ন কাৰণ কেলৈ যেনেকৈ টিকটক বন্ধ হৈ গ'ল কাইলৈ ইউটিউব বন্ধ হৈ যাব ফেচবুক বন্ধ হৈ যাব ৰিজন লাগে ন ৰিজনটো একেবাৰে সহজ হয় ৰিজনটো ইজি ৰিজন ওলাই যাব প্ৰব্লেমেই নাই তাক বন্ধ হোৱা কোনো কিন্তু ইউটিউব বহুত ডাঙৰ প্লেটফৰ্ম হয় বহুত মানুহক সংস্থাপন দিছে বহুত মানুহক বহুত ভাল কাম কৰিছে ইউটিউবে কিন্তু ইমান সহজে বন্ধ নহয় মোৰ মতে দেই কিন্তু তেওঁ কি ভাবি তেওঁ কি মতে কৈছে বন্ধ বুলি মই নাজানো কিন্তু মোৰ মতে কৈছোঁ এইটো বন্ধ নহয় আৰু হ'বও নালাগে আমি কি কৰিম কাম বনটো নাই ইউটিউবতে এনেকৈ যি ভিডিঅ' বনাই পিনে আছোঁ ফেচবুকটো টাইম পাছ কৰি থাকোঁ কি কৰিব আৰু যদি ব্ৰেণ্ড হৈ যায় আপোনালোকে কি কৰিব জনাবচোন কমেণ্টত দেই যদি কিনা ব্ৰেণ্ড হৈ যায় ইউটিউব ফেচবুক আপোনালোকে কেনেকৈ থাকিব কি কৰিব জনাবচোন কমেণ্টত ইউটিউব এটা বহুত সৰু বস্তু নহয় কিন্তু বহুত সৰু বস্তু নহয় এইটো ৱৰ্ল্ডত থকা গোটেই ৱৰ্ল্ডৰ বিশ্বমানটো সি ৰাজত্ব কৰি আছে ইউটিউবে বহুত এটা ডাঙৰ বস্তু ইয়াক ফটকনে বন্ধ কৰিব নোৱাৰে মোৰ মতে কোনো পধ্যে বন্ধ কৰিব নোৱাৰে আৰু বন্ধ হ'লেও ইয়াক বন্ধ কৰিবলৈ আপোনাৰ 6,7 বছৰ লাগি যাব গম পাইছে নাই সেইকাৰণে 6,7 বছৰত আপোনালোকে নিজৰ কামখিনি কৰি থাকক ভগৱান দৰকাৰ নাই ইয়াত মই কোৱা কথা নহয় কি মই কোৱা কথা নহয় বেলেগে এটা মানে নিউজ দিছিলে জাষ্ট মানে মই পাইছিলোঁ ইউটিউবত আপোনালোকলৈ জনাই থওঁ কথাটো কেনেকুৱা হ'বনো বুলি নহ'লে সঁচা বুলি নাভাবিব এইটো মানে ফেক নিউজ হ'ব পাৰে বা মই আপোনালোকক কথাটো জাষ্ট কৈছোঁ কি হয় মই নাজানো সি কোৱা মতে 90% বুলি কৈছে মানে কি 90% আপোনাৰ চান্স আছে বুলি কৈছে থকা 10% মানে কি যে কৈছে যাব বুলি মানে 10%টো একেবাৰে সামান্য কোনো চান্স নাই যোৱা আৰু নেযায়ো একদম কথা মানে কি ধৰি লওক এইবিলাক শ্বেয়াৰ টেয়াৰবিলাক হৈ থাকে যে ফেচবুক বা ইউটিউবত এইবিলাক কামবিলাকৰ কাৰণে অলপ ৰিস্কটো আহি গৈছে মানে অলপ ছোৱালী জীৱনবিলাক কাৰোবাৰ লাইফ এটা ধ্বংস হৈ মানে গৈছে ভৱিষ্যতে হৈও আছে বা হ'ব ভৱিষ্যতে সেইবিলাক কাৰণে অলপ চাগে ইউটিউবে কামখিনি অলপ ভাল কৰা যোগ্য বা ভাল কাম কৰিব লাগে এইবিলাক ক্ষেত্ৰত অলপ চাব লাগে ইউটিউবে কি কৰাটো উচিত কি নকৰাটো উচিত অলপ মানে কি কেয়াৰফুল হ'ব লাগে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে অলপ ভাল ফিচাৰ্ছ দিব লাগে বন্ধ নহয় চিন্তা কৰিব নালাগে আপোনালোকে টেনশ্যন ল'ব দৰকাৰ নাই বন্ধ হ'লে বিন্দাছ আপোনালোকে 6-7 বছৰ টেনশ্যন থাকক বিন্দাছ থাকক কাম কৰি থাকক ভিডিঅ' বনাই থাকক বিন্দাছ মানুহক দেখাই থাকক এনজয় কৰি থাকক বহুত এটা ডাঙৰ মিষ্টেক কৰি থাকে গম পায় নাই বহুত ডাঙৰ এটা মিষ্টেক কৰি থাকে সেই মিষ্টেকটো নকৰিব প্লিজ
আৰু মোৰ চেনেলটো আপোনাৰ ছাবস্ক্ৰাইব কিয় নকৰে, লাইক কিয় নকৰে, কমেণ্ট কিয় নকৰে, প্লিজ কৰি দিব না। অন্তৰৰ পৰা কৈছোঁ, প্লিজ কৰি দিব। আপোনালোকৰ একো নাযায়, জাষ্ট এটা দবাবই লাগে, কি যায়, একো নাযায় ন। প্লিজ কৰি দিয়ক, প্লিজ প্লিজ। বন্ধ হ'লেনো আমাৰনো কি যায়, আমিতো কাম কৰি খাব লাগিব, কিবা এটা কৰি খাবই লাগিব। হ'লে হ'ব আৰু উপায় নাই, কৰিব কি এটা। ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰাম আমাৰনো কি যাবনো, বন্ধ হওক, হ'লে হওক আৰু উপায় নাই, কৰিব কি আৰু। কৰিবলৈ আমাৰনো কাম একো নাই, আমিতো কৰিবলগীয়াখিনি কাম কৰি আছোঁ, আমিতো খাবই লাগিব, আমিতো কিবা এটা কৰ্ম কৰি খাবই লাগিব। উপায় নাই, হ'লে হ'ব আৰু তাতনো আমিনো ক'বলৈ কি যুক্তি আছে। ইমান ডাঙৰ এটা বস্তু, আমি তাকতো ৰখাব নোৱাৰোঁ না বন্ধ হ'ল বুলি। টিকটক গ'ল, এতিয়া ইউটিউব যাব, কাইলৈ ইনষ্টাগ্ৰাম যাব, ফেচবুক যাব, কি কৈছোঁ বাৰু বাই। ভিডিঅ'টো এতিয়া সামৰণি মাৰিছোঁ। ভিডিঅ'টো প্লিজ লাইক ছাবস্ক্ৰাইব কৰি দিব, অনুগ্ৰহ কৰি সেইখন কৰি দিয়ক আৰু সেইখন প্লিজ।